ভাগৱত ধৰ্ম অৰ্থাৎ পিতৃ মাতৃ ভক্তি কৰিব নোৱাৰো আই সমস্ত যদি স্বামী ভক্তি নকৰে তেনেহ'লে ভাগৱত পাতিলেও মিছা কৰিলেও ইমান কষ্ট কৰি লক্ষ লক্ষ টকা খৰচ কৰি ভাগৱত পাতিলে নহ'ব। নমস্কাৰ, আজি ভাগৱত লাগি আছোঁ। ভাগৱত আছিলে কালিৰ পৰা ভাগৱত হৈছে আচলতে কালি আছিলে। আজি ভাওনা আছে, সম্পূৰ্ণ দিনটো দেখাম আজি ভাওনাৰ দিনটো কেনেদৰে পাৰ হয়। ভিডিঅ'টো শেষলৈকে চাব সকলোৱে। আপোনালোকক দেখাই থকা গেটখন এইখন যোৱাটো ভিডিঅ'ত দেখাইছিলোঁ, গেটখন সম্পূৰ্ণ হ'লগৈ বাৰু। আৰু মই ক'ব দৰে ভাগৱতৰ প্ৰথম দিনাখন লাগিলোঁ কিন্তু দেই অকণমান ৰাতিপুৱাখিনি সময়ত। বিভিন্ন কালতে যাতে আমাৰ যুৱক যুৱতীসকলে পিতৃ মাতৃক তথা আই মাতৃসকলে স্বামী ভক্তি কৰিব। ভাগৱত তত্ত্বত ইয়াতে উল্লেখ আছে। ভাগৱত শুনি এখন কালে সোমাই এখন কালে ওলাই গ'লে নহ'ব। আমাৰ মাধৱদেৱ গুৰুজনাই লিখি থৈ গৈছে, জলৰতে কমল দেহে নহৰত কালে স্বভাৱতে কলি যুগত কীৰ্তন নকৰিলে শ্ৰৱণ নহয়, অথচ কীৰ্তন শ্ৰৱণ কৰা নাই, শ্ৰৱণৰ কীৰ্তনহে কৈছে। আমি কালিৰ পৰা যিমান ভাগৱত তত্ত্বৰ বিষয়ে শুনিছোঁ, কিছুদিনৰ আমাৰ আগফালে গোহাঁইগাঁৱতো হৈ গৈছে, আপোনালোকে শুনিছে, কালি পৰহি ইয়াতো শেষ হৈছে, আজি ইয়াতো শেষ হ'ব। ভাগৱত এখন কালে সময় আনফালে ওলাই গ'লে নহ'ব। কৰ্ণপথে ভকতৰ হীৰাতৰ প্ৰৱেশী হয়। শ্ৰৱণটো ইমানেই ডাঙৰ যে শুনি আমি হৃদয়ত ভগৱন্তৰ নাম প্ৰতিষ্ঠা কৰিব লাগিব। জলৰ জটেকে মল যেহেন হৰত কালে স্বভাৱতে নিৰ্মল কৰ। আজি থিতাতে নিৰ্মল নদীখন আছে, বাৰিষা সদায় ভেদুৱা পানী, কিন্তু খৰালি অহাৰ লগে লগে তাত কোনো ফিল্টি দি চাফা কৰিবলৈ চেষ্টা নকৰে, নিজে নিজে চাফা হয়। আমি আমাৰ হৃদয়ত যদি বেয়া ভাৱ আছে তেতিয়াহ'লে আমি ভগৱন্তৰ গুণান্বিত হোৱাৰ লগে লগে হৃদয়ত থকা বেয়া ভাৱবোৰ উলিয়াই পেলাই খৰালি পানীৰ নিচিনাকৈ চাফা হ'বলৈ কৈছে। আৰু তেতিয়াই ভক্তি ভাৱ আমাৰ আহিব। নহ'লে ইমান কষ্ট কৰি লক্ষ লক্ষ টকা খৰচ কৰি ভাগৱত পাতিলে নহ'ব। ভাগৱতৰ তত্ত্ব যদি আমি দুটিমান ল'ব নোৱাৰোঁ, ভাগৱতৰ তত্ত্বৰ যোগেদি ভাগৱত ধৰ্ম অৰ্থাৎ পিতৃ মাতৃ ভক্তি কৰিব নোৱাৰোঁ আই সমস্ত যদি স্বামী ভক্তি নকৰে তেনেহ'লে ভাগৱত পাতিলেও মিছা কৰিলেও মিছা। গতিকে সমস্তজনে ভগৱন্তৰ প্ৰভু আমি আগতেই কৈছোঁ যে ভগৱন্তৰ প্ৰভুৱে কৈছে, ল'ৰা ছোৱালীয়ে যদি পিতৃ মাতৃক ভগৱান জ্ঞান কৰে মোক ভজিব নালাগে বুলি গীতা শাস্ত্ৰটো কৈছে, আজি জামালতো কৈছে। কাৰণ পিতৃ মাতৃ সদায় ভগৱন্তক চিন্তা কৰে। ল'ৰা ছোৱালী হ'ল যেনিবা ওলাই গ'ল, হে প্ৰভু ভালে কুশলে ঘূৰাই আনিবা, হে প্ৰভু য'তে আছে ভালে কুশলে থাকক। পিতৃ মাতৃ সদায় ল'ৰা ছোৱালী মংগলৰ অৰ্থে মহাপ্ৰভু গোবিন্দৰ দোকানীচত সদায় প্ৰাৰ্থনা জনায়, নিজৰ কাৰণে অপচত নজনায়, ল'ৰা ছোৱালীকেইটাৰ কাৰণে ভাবে। গতিকে সেই ল'ৰা ছোৱালী যদি পিতৃ মাতৃক ভগৱান জ্ঞান কৰে তেনেহ'লে ভগৱন্তৰ প্ৰভুৱে কৈছে বেলেগে মোক ভজিব নালাগে। দিনটো শেষত আজি ভাওনা কৰাৰ সময়খিনি পাইছেহি। মোৰ লগত সিমান্ত আছে, কিছুমান শিক্ষিত কম নেতা, অশিক্ষিত কম নাজানো আৰু নামঘৰৰ সন্মুখত টেলেণ্ট চাব দেই, কওক। ব্ৰহ্মাদেৱ ব্ৰহ্মাদেৱৰ টেলেণ্ট কাটাপ্পা লাইট ককাজনে আল্টা লগাই দিছে দেই, আমাৰ ধুনীয়াকৈ দেই। ড্ৰেছ পিন্ধি আছে, ময়ো পিন্ধি ল'লোঁ।
সফল হৈছে মই ড্ৰেছ চেছ পিন্ধি পুৰা ৰেডি আইনাখন বহুত বেছি চফা আমি গম পোৱা নাই ব্ৰহ্মাদেৱ আছে ব্ৰহ্মাদেৱৰ দুটা বচন ব্ৰহ্মাদেৱৰ এটা বচন মাতিব দিছে এই আত বচনটো কওক Nimda to Justin Mohini Suku আপোনাৰ কাশ্যপ মুনি শনি আৰু নিশ্চিতা ভিডিঅ'টো সম্পূৰ্ণভাৱে চোৱাৰ বাবে ধন্যবাদ আজি ভাওনা শেষ হ'ল ভাওনাৰ সম্পূৰ্ণ ভিডিঅ' যদি লাগে কমেণ্ট বক্সত জনাই যাব